নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোকৰ বাবে লৈ আহিছোঁ কেইটামান মহান লোকৰ মহান বাণী, যি বাণীয়ে তোমালোকৰ জীৱন সলনি কৰিব পাৰে। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বিফলতা অবিহনে কোনো মানুহে সফলতা লাভ কৰিব নোৱাৰে। মনত ৰাখিব, অসফলতা অনাথ হয় আৰু সফলতাৰ সম্পৰ্কীয় বহুত হয়। ধৈৰ্য দুৰ্বলতাৰ প্ৰতীক নহয়, দুৰ্বলতাৰ প্ৰতীক হ'ল খং, ধৈৰ্য হ'ল শক্তিৰ প্ৰতীক। যদি তুমি পৃথিৱীখন সলনি কৰিব বিচাৰা, প্ৰথমে তোমাৰ পৰিয়ালটোৰ পৰাই আৰম্ভ কৰা। তুমি তোমাৰ ভৱিষ্যত সলনি কৰিব নোৱাৰা, কিন্তু তোমাৰ অভ্যাসক সলনি কৰিব পাৰা, আৰু অভ্যাসে তোমাৰ ভৱিষ্যত সলনি কৰিব। সফল যেতিয়া হ'বা, তেতিয়া আনক সলনি কৰাৰ পৰিৱৰ্তে নিজক সলনি কৰিবলৈ চেষ্টা কৰিবা। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা আৰু চেনেলটোত নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত অহা বেল আইকনটো প্ৰেছ কৰিবা। ধন্যবাদ। জয় আই অসম।